দাদাগিরি বন্ধ করক অসমীয়াৰ ওপৰত অত্যাচাৰ বন্ধ কৰক মেঘালয়ত এইদৰে আমি যোৰাবাটত আমাৰ শ শ চালক ছটপটভাৱে ওলাই আহিছে ৰেহাই দিয়া নহ'ব কাৰণ প্ৰতিবাৰে তেওঁলোকে আমাক এইদৰে আক্ৰমণৰ লক্ষ্য কৰি লৈছে কেনেকুৱা অত্যাচাৰ বাৰে বাৰে আপোনালোকে দেখিছে অসমীয়াৰ ওপৰত যি অত্যাচাৰ কৰি আহিছে আমাৰ সহনশীলতাক দুৰ্বলতা বুলি ভাবিছে এওঁলোকে আমাৰ ধৈৰ্যটোক দুৰ্বলতা বুলি ভাবিছে সহ্য কৰা নহ'ব পাহাৰখনকে পৃথিৱী বুলি ভাবা মেঘালয়ক স্পষ্টকৈ সকীয়াই দিছো সহজে এৰি দিয়া নহ'ব ঘূৰা গাড়ী ঘূৰা যাব নোৱাৰি ঘূৰা গাড়ী ঘূৰা হস্পিটেললৈ যাব দে হস্পিটেললৈ যাব দে হস্পিটেলৰ গাড়ীলৈ যাব দে বাকী যাব দিয়া নহ'ব আমাৰ মাজত মানৱীয়তা আছে যা আমি পশু নহয় যা চালা ইমান অত্যাচাৰ কিন্তু যাব নোৱাৰে কি কবা বহুত অত্যাচাৰ কৰিছে বাৰে বাৰে কৰিছে গাড়ী ঘূৰা বেক কৰ গাড়ী বেক কৰ জয় অসম জয় অসম জয় অসম জয় অসম মেঘালয় গাড়ী অসমত সোমাব দিয়া হোৱা নাই বহুত অত্যাচাৰ সহ্য কৰিলো আৰু সহ্য কৰা নহ'ব এবাৰ এটা সুস্থ মীমাংসা লাগে দুৰ্বলতা আমি দুৰ্বল নহয় মানুহ হয় আমি